গাইস আপোনালোকে থাম্বনেলখন দেখি আপোনালোকে একো এটা ধৰিব পৰা নাই চাগে আপোনালোকক সকলো কথা বুজাই দিম আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক এটা ভাগৰ ভিডিও ক্লিপ আছে মোৰ লগত আপোনালোকে ভিডিও ক্লিপটো দেখিলে আপোনালোকে সকলো কথা গম পাব কি হ'ল কেকেটাৰ লগত আৰু কিয় মই থাম্বনেলখন তেনেকৈ লিখিলো এই গাইস আপোনালোকৰ সকলোৰে ভাল আপোনালোকে বেহাৰবাৰী আউটপোষ্ট যিসকলে চাই ভাল পাইছিলে তেওঁলোকে এতিয়াও চাই আছে যে তেওঁলোকে জানে যে কেকেটাই অভিনয় কৰিবলৈ বাদ দিলে আৰু লগতে মোহন দাও বেহাৰবাৰী আউটপোষ্টখন অভিনয় কৰিবলৈ বাদ দিলে আৰু তাৰ লগতে বিউটি বায়ু অভিনয় কৰা নাই কিয় অভিনয় কৰা নাই আপোনালোকে গম পাইছে কিয় অভিনয় কৰা নাই বহুতে নাজানে চাগে মই কৈ দিছো কেকেটাই এখন চিনেমাখনত অভিনয় কৰিছে যিহেতু সেই চিনেমাখনৰ নাম চিকাৰ এয়া আপোনালোকে গম পাইছে ফটো স্ক্ৰীনত আহি আছে আপোনালোকে চাই লওক এইটো নেকি জুবিন দাই নিজে পৰিচালনা কৰা সেই চিকাৰ ছবিখনত কেকেটাই অভিনয় কৰিছে আপোনালোকে নতুন ৰূপত আপোনালোকে কেকেটাক দেখি পাব আৰু কেকেটাৰ অভিনয় চাই ভাল পোৱা সকলে আপোনালোকে লাইক এটা কৰি দিব আৰু নতুনকৈ যদি চাই আছে প্লিজ মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে কেকেটাক বেহাৰবাৰীত নেদেখে আৰু আপোনালোকে গম পাইছে বেহাৰবাৰী ৰিলেটেডৰ বহুত ডাঙৰ দুখ খবৰ বহুত ডাঙৰ বেয়া খবৰ আপোনালোকে সকলোৱে গম পায় যিসকলে নাজানে মোৰ ভিডিঅ'টো চাই আপোনালোকে বুজি পাব কি হৈ আছে বেহাৰবাৰী আউটপোষ্টখনত আৰু বিউটি বা ভাগৰটো আপোনালোকে গম পায় বিউটি বা ভাগৰ কি হৈছে বহুত দিন ধৰি সোশ্যাল মিডিয়াত ভাইৰেল হৈ আছে বহুতো ফটো তেনেকুৱা ভাইৰেল হৈ আছে বিউটি বা ভাগৰ বহুতো ইউটিউবাৰে বনাবলৈ ধৰিছে বিউটি বা ভাগৰ কি হৈছে কি হোৱা নাই এতিয়ালৈকে অভিনয় কৰিবলৈ কিয় অহা নাই বহুত ইউটিউবাৰে মই আজি সঁচা কথাটো কৈ দিছো বিউটি বা ভাগৰ কি হৈছে এইটো এখন শ্বুটিঙৰ সময়ত লোৱা ফটো হয় বিউটি বা ভাগৰ যিহেতু নেকি তেওঁ এখন মিউজিকত তেওঁ অভিনয় কৰিছে সেই মিউজিকখনৰ নাম মইনা কলিজা সেই মইনা কলিজাৰ তেওঁ এনেধৰণৰ ৰূপ ল'বলৈ লৈছে কিবা ভাগৰ বহুতো ইউটিউবাৰে বহুতো তেনেকুৱা ফেক নিউজ দি আছে মই যিহেতু নেকি মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বহুতে মোক গালিও পাৰিব পাৰে কিন্তু মই যিহেতু নেকি সঁচা কথা কৈ দিছোঁ বিউটি ভাগৰ তেনেকুৱা একো বেমাৰ হোৱা নাই আপোনালোকে যিটো নেকি ফটো দেখিছে সেইটো এটা শ্বুটিঙৰ সময়ত লোৱা ফটো হয় আৰু বহুত দিন ধৰি তেনেকুৱা ভাইৰেল হৈ আছে সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ তো আপোনালোকে চাওক বিউটি বা ভাগৰ কোনো এটা বেমাৰ হোৱা নাই আৰু তেওঁ ভালে আছে সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ আৰু বিউটি বা ভাগৰ কি হৈছে কি হোৱা নাই বেমাৰ হৈছে নেকি বহুতে মানে ফেক নিউজ দি আছে সেইটো কাৰণে আপোনালোকক সঁচা কথাটো কৈ দিলোঁ আপোনালোকক কথাটো জনাই দিলোঁ আৰু বিউটি বা ভাগৰ অভিনয় চাই ভাল পোৱা সকলে প্লিজ লাইক এটা কৰি দিব আৰু আপোনালোকে যদি নতুনকৈ চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আপোনালোকে যদি নতুনকৈ চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ৰিয়েল ইনফৰমেশ্যন পাই থাকিব হ'লে মানে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে গম পাইছে কে মোহন বেহাৰবাৰী সঁচাকৈ এৰিলে নেকি মই যিহেতু নেকি মই এই চেনেলটোত কোনো এটা ফেক ইনফৰমেশ্যন নিদিওঁ যিকোনো কথা বেহাৰবাৰীৰ বিষয়ে ৰিয়েল ইনফৰমেশ্যন দিওঁ পাৰিলে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিকোনো কথাই মই ৰিয়েল ইনফৰমেশ্যন দিওঁ আৰু আপোনালোকে কেকেটা মোহনদাৰ অভিনয় চাই ভাল পোৱা সকলে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তেওঁলোকৰ নতুন আপডেটবিলাক আপোনালোকে পাই থাকিব হ'লে মই ভিডিঅ'টো ইমান দীঘল নকৰোঁ ভিডিঅ'টো ইয়াতে সামৰিছোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম তো ঠিক আছে এতিয়ালৈ বাই বাই